আপোনাৰ মনৰ কথা আৰু মনৰ দুখ যিজনে বুজি পায় সেইজনে প্ৰকৃত মানুহ। সম্পদে কেতিয়াও সুখ আনি দিব নোৱাৰে, সুখ আহে মনৰ সন্তুষ্টিৰ পৰা। যাৰ অকলে থকাৰ অভ্যাস আছে তেওঁ পৃথিৱীৰ সকলোতকৈ কঠিন পৰিস্থিতিকো সহজে মানি ল'ব পাৰে। কাৰোবাক বেয়াকৈ নক'ব, কাৰোবাক বেয়া হোৱাটো কেতিয়াও নিবিচাৰে। কোনোবাই আপোনাক বেয়াকৈ ক'লেও হাঁহি মুখে উৰুৱাই দিবলৈ চেষ্টা কৰিব। আপুনি কিমান ভাল বা বেয়া ইয়াক নিজৰ কাষতে প্ৰমাণ কৰাৰ চেষ্টা কৰক। অন্যৰ কাষত প্ৰমাণ কৰি দেখুৱাবলৈ একো দৰকাৰ নাই। আপুনি ভাল হ'লেও তেওঁলোকে বেয়াটোৱেই ক'ব, আপোনাক টানি ধৰি তললৈ নমাবলৈ চেষ্টা কৰিব। জীৱনত সুখী হ'বলৈ হ'লে এজন সঠিক মানুহৰ বৰ প্ৰয়োজন। খালী ঠাই যেনেকৈ সঠিক উত্তৰৰ বাহিৰে পূৰণ নহয়, ঠিক তেনেকৈ সঠিক মানুহৰ অবিহনে জীৱনত সুখী হোৱা নাযায়। মানুহে অকলে থাকিলে নাকান্দে, মানুহে কান্দে মানুহক পালে, হয়তো হেৰুৱাৰ ভয়ত নহ'লে অৱহেলাৰ চাপত। মাটিত পৰি থকা ধূলিয়ে আমাৰ একো ক্ষতি নকৰে, কিন্তু সেই ধূলি যেতিয়া চকুত পৰে তেতিয়া যন্ত্ৰণা দিয়ে। ঠিক তেনেকৈ জীৱনত কেতিয়াও কাকো সৰু বুলি বা দুৰ্বল বুলি নাভাবিব, কাৰণ সৃষ্টিকৰ্তাই কাৰ ভাগ্যৰ চকা কেতিয়া ঘূৰাই দিব আমি কোনেও নাজানো। জীৱনত প্ৰতিটো খোজ সাৱধানে দিবলৈ চেষ্টা কৰিব, কাৰণ বহুতে অপেক্ষা কৰি আছে কেৱল মাত্ৰ আপোনাৰ এটা ভুল ধৰাৰ কাৰণে। যিসকলে বেছি চিন্তা কৰি থাকে তেওঁলোকে জীৱনত একো কৰিব নোৱাৰে। এই পৃথিৱীত তেওঁ সকলোতকৈ বেছি ঠগ খায় যিজনে নিঃসন্দেহে সকলোকে বিশ্বাস কৰিলে। এজনী ছোৱালী হাঁহি এজন ল'ৰা হাঁহিতকৈও সুন্দৰ, কিন্তু এজন ল'ৰাৰ কান্দোন এজনী ছোৱালীৰ কান্দোনতকৈ বেদনাদায়ক, কাৰণ এজন ল'ৰাই বহুত বেছি কষ্ট নাপালে নাকান্দে। নিজৰ ভালপোৱা মানুহজনক আনৰ লগত দেখা কষ্ট এই পৃথিৱীৰ সকলো কষ্টকে হাৰ মনায়। আপুনি যদি অলপতে বহুত কষ্ট পায় তেনেহ'লে আপোনাৰ বাবে এই পৃথিৱী বহুত কঠিন। শক্তিশালী হওক, পৃথিৱী আপোনাৰ বাবে সহজ হ'ব। জীৱনত কেতিয়াবা কিছুমান মানুহ থাকে, তেওঁলোক কাষত থাকিলেও কন্দুৱাই আৰু দূৰলৈ গ'লেও কন্দুৱাই। বাৰে বাৰে ক্ষমা কৰি দিয়াটো ভাল মানুহৰ পৰিচয়, কিন্তু বাৰে বাৰে বিশ্বাসঘাত কৰাটো হৈছে মূৰ্খতা। কিছুমান কষ্টৰ পৰিণাম এনেকুৱা হয় না প্ৰকাশ কৰিব পৰা যায় না বুজাব পৰা যায়, কেৱল নীৰৱে সহ্য কৰিব লগা হয়। যিজনে আপোনাক সঁচা প্ৰেম কৰে তেওঁ এই তিনিটা কাম কেতিয়াও নকৰে। 1. পৰিস্থিতি যিমানেই কঠিন বা জটিল নহওক কিয় তেওঁ কেতিয়াও আপোনাৰ হাত এৰি নিদিয়ে। 2. যিমানেই ব্যস্ত নাথাকক কিয় আপোনাক কেতিয়াও ব্যস্ততাৰ অজুহাত নেদেখুৱায়। 3. যিকোনো পৰিস্থিতিতে আপোনাক আনৰ লগত সৰু হ'বলৈ নিদিয়ে। গুৰুত্ব আৰু ভালপোৱা কাষত থাকিলে বুজি পোৱা যায় সম্পৰ্কটো কিমান মধুৰ আৰু স্বচ্ছ। ইয়াৰ ওচৰত দামী বস্তুৰ একো মূল্য নাই। অধিকাংশ কম বয়সৰ ল'ৰা ছোৱালী ভুল মানুহৰ প্ৰেমত পৰে, কাৰণ এইটো বয়সৰ প্ৰেম আৰু এট্ৰেকশ্যনৰ মাজৰ পাৰ্থক্য বুজি নাপায়। সকলো ছোৱালী টকাৰ পাগল নহয়, কিছুমান ছোৱালী সঁচা ভাল পোৱা পালেই সুখী হয়। মানুহে যিটো বিচাৰে সেইটো কেতিয়াও নাপায়, মানুহে সেইটোহে পায় যিটো তেওঁ পোৱাৰ যোগ্য। আপোন ভাবি বা আন কোনো কাৰণতে মনৰ কথা কাকো কৈ নিদিব, কাৰণ এনেকুৱা এটা সময় আহিব যেতিয়া তেওঁ আপোনাক আপুনি কোৱা এই কথাবোৰক লৈ আপোনাক আঘাত কৰিব আৰু তেতিয়া আপুনি বহুত কষ্ট পাব।